ৰখাব লগলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া আপোনাৰ সময় হৈছে 11টা বাজিছে। মই ৰাতিপুৱাৰ কাম বন কৰি আজৰি হ'লোঁ আৰু এতিয়া খুন্দিম পিঠাগুড়ি আৰু আজি বনাম মানে মায়ে বনাব কলপিঠা বুলি কয় ইয়াত, কলপাতত দিয়া কলপিঠা। সেয়ে আপোনালোকক দেখাম কেনেকৈনো বনাওঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিল। এতিয়া যাওঁ তললৈ। পিঠাগুড়ি খুন্দি হৈ গ'ল আৰু ইয়াত 3টা কল লৈছোঁ। কলকেইটা ভালকৈ সানি লৈছোঁ আৰু এনেকুৱা হোৱালৈকে সানি ল'ব। তাৰপিছত ইয়াত মই পিঠাগুড়ি দিছোঁ আৰু এইখিনিও মই ভালকৈ সানি ল'লোঁ। এইখিনি মানে যেতিয়ালৈকে মানে আপোনাৰ অকণমান টান হোৱাৰ নিচিনা নহয় তেতিয়ালৈকে আপুনি সানি ল'ব। আৰু যদি কল বেছি হৈছে আৰু অকণমান পিঠাগুড়ি ল'ব, তেনেকৈ সানি ল'ব। আৰু এয়া চাওকচোন, মই মাজে মাজে পিঠাগুড়ি লৈছোঁ, এনেকৈয়ে সানি লৈ আছোঁ। আৰু এয়া চাওক, আমাৰ প্ৰায় হৈয়ে গৈছে। এনেকুৱা হোৱালৈকে সানি ল'ব। মই আৰু অকণমান পিঠাগুড়ি দিম, মানে অকণমান ঢিলা লাগিছে মোৰ তাৰ কাৰণে। আৰু এয়া এতিয়া ৰেডি হৈছে, এনেকুৱাকৈ ল'ব। তাৰপিছত এখন কলপাত ধুই ল'ব। কলপাতখন এনেকুৱাকৈ কাটি লৈ কিনে ইয়াত এইখিনি দি ল'ব। লোৱাৰ পিছত পাতখন এনেকুৱা কৰি দিব, দি বেলনা বাৰীডালৰ সহায়ত এনেকুৱাকৈ দিব। ইয়াত দেখুওৱা ধৰণে কৰিব। তাৰপিছত মই ইয়াত টাৱাখন গৰম হ'ব দিছোঁ। টাৱাখন গৰম হোৱাৰ পিছত মই ইয়াত পিঠাকেইটা এনেকৈ দি লৈছোঁ। আৰু পিঠাকেইটা যেতিয়া মানে আপোনাৰ লাগি যোৱাৰ নিচিনা হ'ব তেতিয়া এনেকৈ উল্টাই দিব। এয়া চাওক, মই উল্টাই দিছোঁ আৰু ভালকৈ এনেকৈ মানে আপুনি এনেকুৱা কৰি দিব। আৰু এয়া চাওকচোন, প্ৰায় পিঠাখন হ'বৰ টাইম হৈছে। যেতিয়া মানে কলপাতখন আপোনাৰ পিঠাৰ পৰা এৰ খাই যাব তেতিয়া আপুনি গম পাব যে পিঠাখন হৈছে। মোৰ হ'বই আৰু মানে পিঠা। আৰু এবাৰ উল্টাই দিছোঁ। এয়া চাওক, প্ৰায় হৈছে আৰু অকণমান বাকী আছে হ'বৰ কাৰণে। আৰু এয়া প্ৰায় পিঠা আমাৰ হৈছে। এয়া হৈছেগৈ, এয়া চাওকচোন, পিঠা আমাৰ হৈছেগৈ। আৰু হোৱাৰ পিছত এয়া কলপাতখন কিমান ধুনীয়াকৈ এৰি যায় চাওকচোন। আৰু গৰমে গৰমে পৰিৱেশন কৰিব আৰু বিৰাটেই ভাল লাগে খাই কিনে। এয়া চাওকচোন, বিৰাট ধুনীয়া লাগে খাবৰ কাৰণে। আপোনালোকেও বনাই খাই চাবচোন এনেকুৱাকৈ। আৰু পিঠা বনোৱা হৈ গ'ল, দি পঠালোঁ পথাৰত। মানুহজনে লৈ গ'ল, আজি তেখেতৰ মানে ডিউটি নাছিলে। আৰু এতিয়া ভাবিছোঁ ভাত বনাবলৈ যাওঁ। ভাত মানে উঠাই দিলোঁ, ভাত হৈ গ'ল। আৰু ভাবিছোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। আজি মই মাছৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু মাছটো বনাম মই ৰঙালাওৰ আগ আৰু লাই শাকৰ পাতেৰে। বলকচোন মইনো কেনেকৈ বনালোঁ দেখাম আপোনালোকক। আৰু হয়তো বহুতে জানে আৰু নজনাসকলৰ বাবে সুবিধা হ'ব। বলকচোন চাই লওক কেনেকৈ বনালোঁ। আৰু তাৰ কাৰণে মই এইকেইটা আমাৰ বাৰীৰে লাওৰ আগ কেইটামান লৈছোঁ। আৰু এইকেইটা মই এনেকৈ আগতে এবাৰ ধুই লৈছোঁ, তাৰপিছত আৰু এবাৰ পানী দি মই এনেকৈ কাটি লৈছোঁ। এয়া এনেকৈ মই দেখুওৱা ধৰণে কাটি ল'ব। এনেকুৱাকৈ ইয়াৰ ওপৰৰ বাকলিখিনি গুচাই মই দেখুওৱা ধৰণে কাটি ল'ব। এইখিনি মোৰ কটা হৈ গ'ল। এইখিনি মই ভালকৈ ধুই ল'লোঁ। আৰু ইয়াত লৈছোঁ মই এটা আলু। আলুটো আপোনালোকে ল'বও পাৰে নল'বও পাৰে। আৰু এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, জলকীয়া 4টা লৈছোঁ আৰু ৰহুন কেইফুটামান লৈছোঁ। বলকচোন এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এইটো গৰম হোৱাৰ পিছত মই ইয়াত দি দিছোঁ মিঠাতেল।
আৰু দি দিছোঁ পিঁয়াজখিনি, ৰঙখিনিও দি লৈছোঁ আৰু জলকীয়া কেইটাও দি লৈছোঁ। এতিয়া ইয়াত শাকখিনি দি দিব। আৰু এইখিনি প্ৰায় আপুনি 6 মিনিটমান এনেকৈ ভাজি ল'ব। ভাজি মানে লৰাই থাকিব। আৰু যেতিয়া এইখিনি আপোনাৰ কম হৈ যাব, মানে কোমল হৈ যাব, তেতিয়া মই এইখিনি মিক্সি জাৰ এটাত ভালকৈ মাৰি ল'ম, মিক্সিত মাৰি ল'ম। এইখিনি এতিয়া মই ঢাকোন এখন মাৰি দিম। ঢাকোনখন এবাৰ গুচাই চালোঁ আৰু ইয়াৰ চাওকচোন পানী উঠিব ধৰিছে। আপোনালোকে যেতিয়ালৈকে ভাজিব, যেতিয়ালৈকে ইয়াৰ পানীখিনি নোহোৱা হৈ নাযায়, মই এইখিনি তেতিয়ালৈকে ভাজি থাকিম। আৰু এনেকৈ ঢাকোনখন লগাই থৈ দিম। আৰু এইখিনি চাওকচোন ভাজি হৈ গৈছে, এনেকুৱা হোৱালৈকে ভাজি ল'ব। আৰু মই এতিয়া এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম, তাৰপিছত মিক্সিত মাৰি ল'ম। এইটো কেৰাহী মই গৰম হ'বৰ কাৰণে দিওঁ। এয়া চাওক, মিক্সিত মাৰি ল'লোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত দিছোঁ মিঠাতেল। আলুখিনি ভাজি ল'ম। আৰু আলুখিনি এনেকৈ ভাজি ল'ব, ঢাকোন মাৰি মাৰি ভাজি থাকক। আৰু আলুখিনি প্ৰায় ভাজি হৈ গ'ল আমাৰ। তাৰপিছত ইয়াত কেইটামান মই পাঁচফোৰণ দি লৈছোঁ। অকণমান জিৰা গুড়ি, হালধি, আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। তাৰপিছত এতিয়া মিক্সিত দি থোৱা মিশ্ৰণখিনি দি দিব। এইখিনি দি আপুনি ভালকৈ লৰাই ল'ব আৰু গেছৰ ফ্লেমটো হাই কৰি দিব। এইখিনি ভালকৈ এতিয়া ভাজি লৈ থাকিব। এইখিনি ভালকৈ ভাজি ল'ব। আৰু ইয়াত যিটো পানী ওলাইছে দেখিছেনে, এই পানীখিনি নোহোৱা হোৱালৈকে ভাজি ল'ব। আৰু ইয়াত দি দিব নিমখ। নিমখ দি দিব। ইয়াতে আলুখিনিও দি ল'ব। একচুৱেলি আলুখিনি দিব লাগিছিলে আগতে, মই পাহৰি গ'লোঁ। যেতিয়া আপুনি শাকখিনি বহাই দিব, তেতিয়া আলুখিনি দি ল'ব। আৰু এইখিনি এতিয়া এনেকৈ মই ঢাকোন মাৰি ল'ম। এয়া চাওক, প্ৰায় পানী নোহোৱা হৈছে। মই এতিয়া ইয়াত পানী দিম। এয়া দিম মাছ। ৰেডি হৈছে, আলুখিনি ভাঙি লৈছোঁ মই। আঞ্জা আমাৰ ৰেডি। আৰু শেষত মই ইয়াত ধনিয়াৰ পাত কেইটামান দি দিম। মই ইয়াত দুটামান ধনিয়াৰ পাত ছটিয়াই দিছোঁ। ধনিয়াৰ পাত দিলে খাবৰ কাৰণে আৰু ভাল লাগে, গোন্ধটো ধুনীয়া হয়। আৰু এয়া প্ৰায় আমাৰ আঞ্জা ৰেডি হৈছে। চাওকচোন, এয়া আমাৰ আঞ্জা ৰেডি। খাই চাবচোন আপোনালোকেও এনেকৈ বনাই, বিৰাটেই ভাল লাগে খাবৰ কাৰণে। আৰু এয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া আঞ্জাখিনি চাওকচোন, দেখিবও ধুনীয়া লাগিছে আৰু খাবৰ কাৰণেও ধুনীয়া লাগিব। বনোৱা হৈ গ'ল আৰু গুণকো গা ধুৱাই আনিলোঁ। এয়া গুণ। আৰু আজি আমাৰ গুণৰ নিমন্ত্ৰণ আছে। গুণ, আজি কোনে মাতিছে তোমাক?
দাদাহঁতে মানে সেইদিনা যে আহিছিলে আমাৰ গুণৰ মই যে কৈছিলোঁ বন্ধু বান্ধৱী সিহঁতে মানে ভাত খাব মাতিছে আজি তাক সেয়া তাকে বোলো থৈ আহোঁ তাক আৰু আমি ভাত খোৱা নাই খামহে এতিয়া মই আগে খাই লওঁ তাৰপিছত তাক থৈ আহিম সিহঁতৰ ভাত হোৱাত দেৰি আছে বোলে তাৰ কাৰণে কৈছে অকণমান দেৰিকৈ থৈ আহিবা তাৰ কাৰণে মই ভাবিছোঁ মই ভাতকেইটা খাই লওঁ তাৰপিছত তাক থ'বলৈ যাম আৰু এয়া গুণ শুনাচোন নাই সি নাহে যি কি নহওক ভিডিঅ'টো চাই থাকক আৰু মই ভাত খালোঁ এইটো গুণ থৈ আহোঁ আমাৰ কৰিব নহ'লে কাৰণ আমি অলপ ফুৰিব গৈছিলোঁ মানে মোৰ বাইদেউৰ ঘৰত গৈছিলোঁ আৰু এয়া জাষ্ট ঘৰ আহি সোমাইছোঁৱে আৰু এতিয়া বাজিছে আপোনাৰ 7:30 বাজে তাৰ কাৰণে আৰু ভিডিঅ' নকৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে বাই বাই